নমস্কাৰ অসমবাসী ৰাইজ। যেহেতু এতিয়া গোটেই ভাৰতবৰ্ষতে লকডাউন চলি আছে, সেয়ে মই সময়বোৰ অতিবাহিত কৰিবৰ বাবে অলপমান ইউটিউবত কিবা এটা কৰাৰ মানসিকতা আহিলোঁ। আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব। ধন্যবাদ। মোৰ নাম অমিত কুমাৰ নাথ, ঘৰ বৰপেটা জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাই বৰনগৰ, পেছাত এজন শিক্ষক। এতিয়া আহোঁ সাম্প্ৰতিক সময়ৰ কিছুমান কথালৈ। এতিয়া সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছ অৰ্থাৎ COVID-19 ভাইৰাছটোৱে সন্ত্ৰাস সৃষ্টি কৰিছে, যাৰ ফলত বিশ্বৰ উন্নত দেশবোৰো সমস্যাত পৰিছে। ভাৰত তথা অসমত ইয়াৰ প্ৰভাৱ লাহে লাহে পৰিছে। এই সময়ছোৱাত কিছুমান অসাধু ব্যক্তিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিছুমান অপপ্ৰচাৰ চলাই আছে। এই অপপ্ৰচাৰবোৰে মানুহৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাইজ, এতিয়া আপোনালোক এই উৰা বাতৰিত ভুল নাযাব। এতিয়া আপোনালোকক বহুত কথা ক'ব, কিন্তু আপুনি সেইবোৰ আওকাণকৈ আমাৰ চৰকাৰে যি নিৰ্দেশ দিছে সেইবোৰহে যেন মানি চলে আৰু এই ভাইৰাছটোৰ পৰা নিজৰ লগতে আনকো বচোৱাত সহায় কৰে। এই সংকটৰ সময়ত সংযম তথা নিজৰ বিচাৰ বুদ্ধিৰে চলিবলৈ চেষ্টা কৰক। যি কি নহওক, আজিৰ পৰা সদায় কিছুমান ভিডিঅ' লৈ আহিম। মোৰ পিছৰ ভিডিঅ'টো ক্লাছ 10ৰ ইংৰাজী বিষয়ৰ ওপৰত হ'ব। ধন্যবাদ। জয় আই অসম।